মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম 10টা অসমীয়াত সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ। মই আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে বহুতো নজনা কথা জানিব পাৰিবা। যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে তেন্তে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। 1 নম্বৰ প্ৰশ্নত আছে, থিয় হৈ পানী খালে শৰীৰৰ কোনটো মাৰাত্মক বেমাৰ হয়? অপচন ক মূৰৰ, অপচন খ কিডনিৰ, অপচন গ ডিঙিৰ, অপচন ঘ হাওঁফাওঁৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব কিডনিৰ। 2 নম্বৰ প্ৰশ্নত দিয়া আছে, মানুহৰ মস্তিষ্কত কিমান শতাংশ পানী থাকে? অপচন ক 90%, অপচন খ 80%, অপচন গ 75%, অপচন ঘ 50%। ইয়াত সঠিক উত্তৰটো হ'ব অপচন ঘ 75%। 3 নম্বৰ প্ৰশ্নত আছে, কোনটো ফল খালে কিডনিত পাথৰ নহয়? আপোনালোকৰ সন্মুখত আছে অপচন ক কমলা, অপচন খ কল, অপচন গ আনাৰস, অপচন ঘ জলফাই। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক কমলা। 4 নম্বৰ প্ৰশ্নত আছে, কোনটো প্ৰাণীয়ে চকুৰে উশাহ নিশাহ লয়? আপোনালোকৰ সন্মুখত আছে অপচন ক হাতী, অপচন খ সাপ, অপচন গ হৰিণ, অপচন ঘ নিগনি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন গ হৰিণ। 5 নম্বৰ প্ৰশ্নত আছে, আদা খালে শৰীৰৰ কোনটো বেমাৰ ভাল হয়? আপোনালোকৰ সন্মুখত আছে অপচন ক চৰ্দি কাহ, অপচন খ হাঁপানি, অপচন গ পেটৰ বিষ, অপচন ঘ ডায়েবেটিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক চৰ্দি কাহ। 6 নম্বৰ প্ৰশ্নত আছে, গাখীৰত প্ৰধানকৈ কোনটো ভিটামিন থাকে? আপোনালোকৰ সন্মুখত আছে অপচন ক ভিটামিন এ, অপচন খ ভিটামিন বি, অপচন গ আইৰণ, অপচন ঘ কেলছিয়াম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ঘ কেলছিয়াম। 7 নম্বৰ প্ৰশ্নত দিয়া আছে, কি খালে শৰীৰ সোনকালে ঠাণ্ডা হৈ যায়? আপোনালোকৰ সন্মুখত আছে অপচন ক গাখীৰ, অপচন খ আম, অপচন গ নেমু পানী, অপচন ঘ নাৰিকলৰ পানী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ঘ নাৰিকলৰ পানী। 8 নম্বৰ প্ৰশ্নত আছে, কোনটো ফল খালে মানুহৰ ৰক্তৰ অভাৱ নহয়? আপোনালোকৰ সন্মুখত আছে অপচন ক আনাৰস, অপচন খ ডালিম, অপচন গ কমলা, অপচন ঘ আপেল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন খ ডালিম। 9 নম্বৰ প্ৰশ্নত আছে, কোনটো গছৰ পাতৰ ৰস খালে মানুহৰ ওজন দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত আছে অপচন ক নিমপাত, অপচন খ তুলসী পাত, অপচন গ আহঁত গছৰ পাত, অপচন ঘ কদম গছৰ পাত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ক নিমপাত। 10 নম্বৰ প্ৰশ্নত দিয়া আছে, কি খালে মানুহ সোনকালে বুঢ়া হৈ যায়? আপোনালোকৰ সন্মুখত আছে অপচন ক চাহ, অপচন খ ভাত, অপচন ঘ চেনি, অপচন ঘ নিমখ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ঘ নিমখ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিবা আৰু কমেণ্ট কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চোৱাৰ কাৰণে তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা।